নমস্কাৰ মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিলোঁ ঘৰলৈ, আহি পাওঁতে অকণমান দেৰিয়ে হৈ গ'লগৈ। এতিয়া আহি পাই এইবিলাক দেখিছেনে, কাপোৰ চব উলিয়াই লৈছে চিলাবলৈ কাৰণে। কাৰণ আজি আৰু কালিহে থাকিম, সেইটো কাৰণে সময় নাপাওঁ। এইখিনি আধা দি চিলাই ল'ব লাগিব। এয়া মাৰ কাপোৰ অৰ্ডাৰ দিছিলে, আহিলে এতিয়া চিলাবলৈ কাৰণে। এইটো ব্লাউজৰ পিচটো, এইখিনি চিলাবলৈ কাৰণে সময় পাওঁ বা নাপাওঁ। এতিয়া চাদৰখনৰ ফলছটো লগাই লওঁ। বাবা শুই আছে, শুই একদম টিভি চাই আছে, খেল চাই আছে। আৰু এই আমাৰ কিটু, এইটো আমাৰ লগত আহিলে। তেনে এখেতো আহিলে। চাই দিয়ক, এখন ভৰাই লৈছে ভিতৰত। আৰু এয়া আমাৰ ল'লে ঘৰৰ নতুন স্কুটি। বাবাই ল'লে, পুৰণাখন আছিলে, পুৰণাখন বেয়া হৈছিলে যে, সেইটো কাৰণে সেইখন বেছি দিলে। আৰু এতিয়া ল'লে নতুন এখন, ঢাকি মেলি থৈ দিছোঁ। আৰু এইকেইটা কুকুৰকেইটা আমাৰ চুনু মুনু। আৰু মায়ে বনাই আছে ভাত, মায়ে বনাই আছে। এতিয়া চিলাই লওঁ তেতিয়াহ'লে এইখিনি, নহ'লে আকৌ সময়ো নহ'ব। কি কৰি আছ ন? কি কৰিছে এইটো? মাছ পুৰিব। আমিতো আজি মাছ নাখাওঁ, কাইলৈ খাম। আৰু এইপিনে ভাত বনাইছে জুইত, পূৰা উতলি আছে। গুড মৰ্ণিং ন বেটা। হেল্ল'। আমি দুটা এতিয়া অকণমান ওলাই আহিছোঁ। আজি ৰ'দটো নাইয়ে, কালি ইমান ডাঙৰকৈ ৰ'দ দিছে, এতিয়া এইপিনে ৰ'দেই নাই। চক এইফালে যাওঁ ন, আমি এতিয়া এইপিনে বাগানৰ ফালে যাওঁ অকণমান। কিমান ধুনীয়া পৰিৱেশ, চবফালে সেউজীয়া সেউজীয়া। বাগানৰ পাতবিলাক এইবিলাক নতুনকৈ ওলাইছে, দেখিবলৈ ইমান ধুনীয়া লাগিছে। সপোনত যে মই দেখিছিলোঁ, কি দেখিছিলা? 1000 rupees দিছিলে। সপোনতো দেখিছিলা পইচা দিয়া? বাবাৰ বন্ধাকবিখিনি প্ৰায় শেষে হ'লগৈ। আৰু এই আমাৰ ঘৰৰ নতুন সদস্য এটা আনিলে। এইটো গাহৰি আমাৰ। চা কি হ'ল? একো নাই অনা, কিবা আনিছে বুলি। বৰষুণ নিদিলে হয় আৰু, মই যে চুৱেটাৰো নানিলোঁ, বেটাও নানিলে হ'বলা। মাকে চুৱেটাৰো দি নপঠালে, ঠাণ্ডাই লাগিব চুৱেটাৰ নিপিন্ধিলে। এইকেইটা আমাৰ চিনি মুনু ভাত খাইছে ৰাতিপুৱা। চিনি মুনু কি খাইছা? কি খাই আছে? খাই আছে কি? নাক চাক বন্ধ হৈ আছে, একদম জালুক চাহ বনাই খাই দিছে। এখন কালি চাদৰখন চিলাবলৈ কাৰণে থাকিয়ে গ'লগৈ আধা। দহিয়ে বাতি দিলোঁ ৰাতি, এতিয়া চিলাব লাগিব। দহিকেইটা প্ৰথমে বাতি লওঁ, ছাইডৰ চাদৰকেইটা চিলাই ল'লোঁ। আৰু পটিটো এনেকৈ আধা চিলাই থৈ দিয়া আছে। আৰু এইপিনে ব্লাউজ কাটি কিনি থৈ দিছোঁ, চিলাব লাগিব। ইয়াতে ব্লাউজ ইয়াতে কাটি কেনে থৈ দিলোঁ ব্লাউজ পিচটো। বহুত দিন হৈ গৈছিলে চিলাবলৈ কাৰণে, সময়ে পোৱা নাই, সেইকাৰণে কালি লৈ আহিলোঁ। এয়া ইয়াত কাটি মেলি এয়া থৈ দিছোঁ ব্লাউজটো। এইকেইটা কাম কৰি লোৱাৰ পিছত চিলাই দিব লাগিব। বাবা বহি আছে, বাবা গা ভাল নাই ন। কি এটি ভাত খাই আছে, মই নাখাওঁ, মই ৰুটি খালোঁ। কি খাইছে? বাহিৰত আহিছোঁ, কিমান ধুনীয়া পৰিৱেশ, চাৰিওফালে বতাহ মাৰি আছে। আৰু সেউজীয়া সেউজীয়া বাগানৰ পাতবিলাক ওলাইছে যে, কোমলীয়াকৈ দেখিবলৈ খুবেই বেছি ধুনীয়া লাগিছে। আৰু ৰ'দো দিয়া নাই, বৰষুণো দিয়া নাই, এনেকৈ ভাল লাগিছে। আৰু মা বাবাই এইটো ছাইডত এইফালে গাহৰি গঁৰালটো বনাই আছে দুইটাই। আৰু মই এইপিনে কাপোৰ চিলাই আছোঁ, শেষ কৰিব পাৰিমনে নোৱাৰিম জানো। ব্লাউজটো চিলাব আছে আৰু মেখেলাখনটো চিলাব আছে বাৰু। মেখেলাখনটো হৈয়ে যাব, কিন্তু ব্লাউজটোহে চিলাব পাৰিমনে নোৱাৰিম।
চিলাই লওঁ পটাপট আৰু কিবা কিবি অলপ অলপ সৰু সুৰাকৈ কামবিলাকো আছে সেইবিলাকো কৰি ল'ব লাগিব। এয়া আনি দিলে, চিঙৰা আনিছে আৰু চিপছ আনিছে। এয়া ইমান ডাঙৰ, মোকো দিব লাগিব, অকলে খালে নহ'ব। চাহ কৈছে ককাক দেখাই দিয়া। ভাত খাই মেলি আজৰি হৈ ল'লোঁ। এতিয়া অকণমান ৰেষ্ট লৈ ল'ম, তাৰপিছতে আকৌ চিলাব লাগিব। মোৰ ব্লাউজটো চিলাই আছোঁ, হোৱাগৈ নাই, আধাহে হৈ আছে, চিলাই ল'ম। আৰু কাপোৰযোৰ চিলাই মেলি একদম ৰেডি কৰি দিলোঁ, খালি ব্লাউজটোহে চিলাই হোৱা নাই। আৰু দহিটো এইটো কালাৰে দি দিছোঁ, বেয়া লগা নাই, ভালেই লাগিছে। সেইটোকে দি দিছোঁ আৰু পিন্ধিব মায়ে। এয়া ফুল চব পটি চটি লগাই মেলি চব ৰেডি। কি লাগে তোমাক? এইটো দিনতে মোজা পিন্ধা, এইটো দিনতে মোজা পিন্ধে এইটোৱে। মই নিপিন্ধো, মই ৰাতিৰ কাৰণে বিচাৰিছা। মোজা পিন্ধি থাকে, মোজা পিন্ধি পিন্ধি শুৱে এইটোৱে। যায় নতুন স্কুটি লৈ, নতুন স্কুটি লৈ ক'ত যাব? টেঙাখাত বালিজান। ব্লাউজটো নিচিলাংগৈ আৰু ইমানখিনি এনেকৈ কৰিয়ে থৈ দিওঁ, পাছত আকৌ আহিলে চিলাম। এতিয়া গধূলি হৈছেগৈ, মোৰ আমনিও লাগিছে চিলাই। এতিয়া থৈ দিওঁ আৰু নেক্সট আকৌ যেতিয়া ঘৰলৈ আহিম তেতিয়া চিলাম। অকলে বহি আছোঁ। মা আৰু এখেত গ'ল টেঙাখাটত, আৰু বাবা আৰু কিটু গৈছেগৈ সেইপিনে খেল চাবলৈ কাৰণে গৈছে। কুকুৰকেইটা আছে, সেইকেইটা শুই আছে। আমাৰ আমনি লাগিছে, ব্লাউজ চিলাই পূৰা এইখিনি বিষ হৈ গৈছেগৈ। এতিয়া অকণমান ৰেষ্ট লৈ লৈছোঁ মই, আৰু নিচিলাওঁ, পাছত কেতিয়াবা আহিলে আকৌ চিলাম। এতিয়া আৰু চিলাবলৈ মন নাই। খেল চালা নাই? বাবা অহা দেখি হাল্লা কৰিছে পূৰা এইকেইটা। এনিভাৰ্চেৰি, এয়া কুকুৰা খাম ন, কুকুৰা। আৰু এটা দুটা নাখাওঁ বাৰু, এটা খাম আমি ন। বনাই আছোঁ, এয়া মাংস, লেগ পিচ। এয়া বেটাৰ কাৰণে লেগ পিচ এডোখৰে ৰেডি হৈ গ'ল। এতিয়া বেটাই খাব হেনো, ইয়াক দি দিওঁ। যোৱা কাঢ়ি আনিবা, যোৱা, তোমাক বাঢ়ি দিওঁ। ৰাতি বৰষুণ দিছে বাহিৰত, আৰু এইকেইটা আমাৰ এইকেইটা যা শুগে, যা তহঁতি যা, খাবলৈ কাৰণে দিলোঁ নহয়। বতৰটো আজিকালি একো বিশ্বাসে কৰিব নোৱাৰি, কেনেকৈ বৰষুণ দিছে। হয় ওলালে, এতিয়া যাব। কালি এনিভাৰ্চাৰী আমি কি খালোঁ কালি? আমি কালি খালোঁ চিকেন বাটাৰ মচলা। যাব। এতিয়া ভাত খাই লওঁগে। বেটাৰ লগত ওলাই আহিছিলোঁ অকণমান ভিডিঅ' বনাবলৈ কাৰণে, বেটাই পূৰা ভিডিঅ' কৰি দিছে মোক ন। আমি এতিয়া যামগৈ অলপ পাছত ন। ককাই আমাক টেঙাখাটলৈকে থৈ আহিবগৈ। বেটা মোৰ লগতে যাব ডিব্ৰুগড়, ইহঁতৰ বোমাকৰ ঘৰ আছে যে, তাত যাব। একেলগে লগতে যামগৈ আৰু তাৰপিছত সেইপিনৰ পৰা এটা বোমাকে লৈ যাবলৈ কাৰণে আহিব ন। এইটো ইমান সৰু ৰাস্তা, দলং পাৰ হ'ব লাগিব আমি এতিয়া। দলং নহয়, হাকু। ইমান সৰু ৰাস্তা ন, পৰিলে ৰ'বা, ময়ো গৈছোঁ। মাহী মতিহে বুলি নোৱাৰিছে। আৰু এইফালে বাগান চব ইমান ধুনীয়া। আমি এতিয়া অলপমান পাছত যামগৈ ন। তাই মোকো দেখাই দে এইপিনে। সেইটো আমি যাবলৈ কাৰণে এতিয়া ৰেডি হৈছোঁ।
যাওঁগে দেই একেবাৰে বিহু পাছত আহিম আৰু ওলালোঁ আৰু আমি যাওঁ দেই ইয়াৰ বাবা আমাক থৈ আহিবগৈ এতিয়া তুমি আগত আহা বেটা মামীক নধৰিব ইমান শকত এইটো মোলৈ জেগাই নহৈছে স্কুটিখনত বেগটো মাহীকে দি দিয়া মই ধৰিম দিয়া